হেল্ল' বন্ধুসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল লাৰ্ণি তিলক যিহেতু বন্ধুসকল আমি লাষ্ট ডে এটা মটিভেশ্যনৰ বহুত ভাল এটা ভিডিঅ' চালোঁ নহয় জানো তাতে আমি একচুৱেলি বহুতখিনি নজনা কথা শিকিলোঁ অ'কে আৰু তাতে মই মেনশ্যন কৰিছিলোঁ একচুৱেলি পিছবেলাক এটা ভিডিঅ' লৈ আনিম বুলি ঠিক আছে আৰু পিছবেলা মই একেবাৰে নোৱাৰিলোঁ এখন কমপ্লিটলি অসুস্থ ঠিক আছে জ্বৰ চৰ্দি আৰু এতিয়া মই ভাল নাই আপোনালোকক গৰম পানী খাই মই এতিয়া এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ অ'কে যিহেতু মই কথা দিছিলোঁ যে ভিডিঅ' আপোনালোকক দিম ঠিক আছে আৰু আমাৰ উদ্দেশ্যটো বহুত ডাঙৰ আছে আমি একচুৱেলি স্বাস্থ্য বেয়া বুলি আমি বহি থাকিলেও নহ'ব নহয় জানো তো যিমানটো যি পাৰিছোঁ মই চেষ্টা কৰিছোঁ আপোনালোকক সময়টো দিবৰ কাৰণে অ'কে তো তাৰ বাবে আজি ভিডিঅ'টো লৈ আনিলোঁ আজি আমি ডিছকাছ কৰিম ইয়াতে চাওকচোন আজি আমি আলোচনা কৰিম দিশ সম্পৰ্কীয় ঠিক আছে ডাইৰেকশ্যন এণ্ড ডিষ্টেঞ্চৰ আপোনালোকক সৰু সুৰা কুৱেশ্যন তাতে সুধিব পাৰে অ'কে আৰু এই চেপ্টাৰটো একচুৱেলি বহুত ডাঙৰ চেপ্টাৰ ইয়াৰ পৰা ভালেমান ধৰণৰ কুৱেশ্যনখিনি একচুৱেলি আহে খালি আপোনালোকে এই টেষ্টত ইমান ডাঙৰ কুৱেশ্যন আপোনালোকে জানিব নালাগে ঠিক আছে বাছ সৰু সুৰা আপোনালোকে দিশটো চিনি পাই সৰু সুৰা কুৱেশ্যন আপোনালোকে জানিব পাৰিলে বা ক'ব পাৰিলে হৈ যাব ঠিক আছে তো তাৰ বাবে আজি মই খুবেই কম সংখ্যক একচুৱেলি কুৱেশ্যন লৈ আহিছোঁ যেতিয়া মই সুস্থ হ'ম এই চেপ্টাৰৰ কমপ্লিটলি সামৰি A to Z সামৰি আমি নেক্সট এটা ভিডিঅ' বেলেগ এটা দিনত আলোচনা কৰিম ঠিক আছে তো আহকচোন আজি আমি চাই লওঁ ইয়াতে চাওকচোন যেতিয়া আমি দিশ শিকিম তো আমাৰ দিশ একচুৱেলি আমি দিশটো আগতে পঢ়ি আহিছোঁ পূব পশ্চিম উত্তৰ দক্ষিণ নহয় জানো চাৰিটা খালি ইয়াতে এতিয়া আপোনালোকে কনফিউজ নহ'ব যে মই 8টা লিখি আছোঁ ঠিক আছে তো যেতিয়া আপুনি সৰু আছিলোঁ তেতিয়া আমি 4টা দিশ গম পাওঁ এতিয়া আমি ডাঙৰ হৈ লগে লগে আমাৰ দিশখিনি 8টা হৈ পৰিলে একচুৱেলি কথা সেইটো নহয় ঠিক আছে ইয়াতে চাওকচোন এই বস্তুটো চাওকচোন এইটো পূব নহয় জানো এইটো পূব আমি আগতে সৰুৰ পৰা পঢ়ি আহিছোঁ পূব পশ্চিম উত্তৰ দক্ষিণ নহয় জানো এই বস্তুটো পূব এই বস্তুটো পশ্চিম এই বস্তুটো উত্তৰ এই বস্তুটো দক্ষিণ তো ইয়াতে এতিয়া পূব আৰু উত্তৰৰ মাজত এটা দিশ আছে আৰু আপোনাৰ উত্তৰ আৰু পশ্চিমৰ মাজত এটা আছে দক্ষিণ আৰু পশ্চিমৰ মাজত মানে গোটেইখিনি 4টা হেৰিৰ মাজতে আকৌ মাজত এটা এটা দিশ উৎপন্ন হয় ঠিক আছে তো পূব আৰু উত্তৰৰ মাজত থকাটো কি বুলি কোৱা হৈছে উত্তৰ পূব অ'কে তো উত্তৰ আৰু পশ্চিমৰ মাজত থকাটো উত্তৰ পশ্চিম অ'কে আৰু এইটো চাওকচোন দক্ষিণ আৰু পশ্চিমৰ মাজত থকাটো দক্ষিণ পশ্চিম আৰু দক্ষিণ আৰু পূবৰ মাজত থকাটো দক্ষিণ পূব এই গোটেইটো এই বস্তুখিনি আপোনালোকে মনত জানি লওক ঠিক আছে বা মনত থৈ লওক পূব পশ্চিম উত্তৰ দক্ষিণ আমি গমেই পালোঁ তাৰ মাজত থকাখিনি উত্তৰ পূব উত্তৰ পশ্চিম দক্ষিণ পূব ইমানটো বস্তু আপোনালোকে জানি লওক অ'কে তাৰপৰা আমি নেক্সট এটা কুৱেশ্যনত যাব পাৰোঁ ঠিক আছে একচুৱেলি ইয়াৰ পৰা আপোনালোকক এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি সোধাৰ খুবেই চান্স অ'কে ইয়াতে চাওকচোন এজন ল'ৰাই এ বিন্দুৰ পৰা উত্তৰ দিশে গতি কৰিলে এতিয়া এ বিন্দুটো আমি নিজে ধাৰণা কৰি ল'ব লাগিব ঠিক আছে আৰু যেতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি সুধিব এজন ল'ৰা বুলি কৈছে তো ল'ৰাজন আমি নিজকে অনুভৱ কৰিব লাগিব ঠিক আছে কোন ল'ৰা আমি ভাবি নাথাকিম ল'ৰাটো হৈছে মই নিজে আপোনালোকে নিজকে যদিও ছোৱালী হয় ল'ৰা বুলি ভাবি ল'ব লাগিব আনচাৰটো কৰিব লাগিব ঠিক আছে আৰু যদি কিবা নাম মেনশ্যন কৰা থাকে ছাপ'জ বোলে ৰাম বুলি উল্লেখ কৰিলে আপুনি বোলে ৰাম নহয় ঠিক আছে তো ৰামকে কৈছে এইটোতো মই নহয় আপোনালোকে সেনেকৈ লাগি থাকিলে ইয়াতে আনচাৰটো ভুল হ'ব আপুনি নিজে সেইটো আনচাৰ কৰালৈকে আপুনি ৰাম বুলি নিজকে ধৰি ল'ব লাগিব ঠিক আছে আকৌ বোলে ছোৱালীয়ে নিজকে ৰাম বুলি ধৰি ল'লে নহ'ব ঠিক আছে আপোনালোকে যিয়ে নকৰক সেই নামটো দিয়াটো নিজকে ধৰি লৈ কৰিলে আমাৰ আনচাৰটো অতি সহজে ওলাই পৰিব অ'কে ইয়াতে আহক কেনেকৈ কৰোঁ আমি এজন ল'ৰাই এ বিন্দুৰ পৰা উত্তৰ দিশে গতি কৰিলে ঠিক আছে ছাপ'জ ধৰি ল'লোঁ মই এইটো এ বিন্দু যিটো মই ড্ৰ কৰিলোঁ সৰু ফুট এটা তো উত্তৰ বুলি ক'লে ইফালে পূব এইটো পশ্চিম এইটো উত্তৰ এইটো দক্ষিণ আমি উঠনি পঢ়ি আছোঁ ঠিক আছে তো এইটো ল'ৰাৰ বিন্দুৰ পৰা উত্তৰ দিশে সি গতি কৰিলে তাৰপৰা আকৌ চাওকচোন আমি এনেকৈ পাতিব লাগিব ঠিক আছে তো অলপ দূৰ গতি কৰাৰ পিছত সি পুনৰ সোঁ হাতে যেতিয়া এজন মানুহ ইফালৰ পৰা এনেকৈ যায় ওপৰলৈ উত্তৰ দিশে তাৰ সোঁ হাতটো হ'ব এইফালে নহয় জানো একচুৱেলি এইটো ড্ৰ হৈ আছে ঠিক আছে তো এই বস্তুৰ পৰা আমি ওপৰলৈ গ'লোঁ উত্তৰ দিশত তাৰ পৰা অলপ দূৰ যোৱাৰ পিছত সেই সোঁ হাতৰ ফালে সোঁ হাতটো হ'ব এইটো ফালে নহয় জানো যেতিয়া আমি উত্তৰ ছাইডে যাওঁ তাৰ সোঁ হাতটো হ'ব এইটো ছাইডে ঠিক আছে তো ইফালে কিমান যায় ইফালে চাওকচোন 2 কিলোমিটাৰ যায় ঠিক আছে এতিয়া কোৱা ল'ৰাটো কোন দিশত আছে বুলি কৈছে ল'ৰাটো ষ্টাৰ্টিং পইণ্ট আছিলে এইটো নহয় জানো আৰু উত্তৰ দিশত গৈ 2 কিলোমিটাৰ ইফালে গ'ল মানে এনেকুৱা টাইপৰ এটা ষ্টাৰ্ট হৈ গ'ল আৰু এই বস্তুটো যদি আমি এনেকৈ কৰোঁ তো এইটো হ'ব পূব অ'কে এই বস্তুটো পূব ল'ৰাটো কোন দিশত আপোনাৰ যদি চিধা থকালে পূব হ'লেহেঁতেন আৰু উত্তৰৰ ফালে গৈ আছে উত্তৰটো ইফালে চিধা উত্তৰ গৈয়ে থাকিব ঠিক আছে তো এতিয়া ল'ৰাটো কোন দিশৰ ফালে মানে কোনটো দিশত আছে বা কোন দিশৰ ফালে গতি কৰি আছে বুলি ক'লে কি হ'ব উত্তৰ আৰু পূবৰ মাজত অৱস্থিত আমি কি পঢ়িছিলোঁ উত্তৰ পূব নহয় জানো তো ল'ৰাটো উত্তৰ আৰু পূবৰ মাজত আছে অ'কে এইটো আপোনালোকে এনেকৈ কৰিব লাগিব নহয় জানো মই আকৌ কৈ দিছোঁ চাওকচোন এইটো বিন্দুৰ পৰা গতি কৰিলে উত্তৰলৈ গ'ল উত্তৰৰ পৰা আকৌ সেই বাওঁ হাতে বুলি কোৱা হ'লে ইফালে আহিলেহেঁতেন আমাক খালি বাওঁ হাতে কোৱা নাই সোঁ হাতে কৈছে তো ইফালে গ'ল ঠিক আছে তো নিজে এতিয়া অনুভৱ কৰিব লাগিব ইয়াতে তাৰপৰা ল'ৰাটো কোনটো দিশত আছে উত্তৰ পূবত ঠিক আছে এইটো হ'ব পূব তো পূব আৰু উত্তৰৰ মাজত আছে যেতিয়া আমাৰ হ'ব আনচাৰটো উত্তৰ পূব অ'কে তাৰপৰা নেক্সট কুৱেশ্যন চাওক পশ্চিমত অৱস্থিত ঘৰৰ পৰা ৰোহিণীয়ে পূবলৈ 5 কিলোমিটাৰ যাত্ৰা কৰিলে অ'কে ইয়াতে কি কৈ আছে
পশ্চিমত অৱস্থিত ঘৰৰ পৰা ৰোহিণীয়ে পূবলৈ 5 কিলোমিটাৰ যাত্ৰা কৰিলে। ছাপ'জ এইটো পূব, এইটো পশ্চিম, এইটো উত্তৰ, এইটো দক্ষিণ আমি মনতে ভাবি ল'লোঁ, ঠিক আছে। তো ভাবি ল'লোঁ ৰোহিণীৰ ঘৰ এইটো, অ'কে, যিটো মই এটা ফুট দেখাইছোঁ পশ্চিমত আছে, অ'কে। তো পশ্চিমত অৱস্থিত ঘৰৰ পৰা ৰোহিণীয়ে পূবলৈ বুলি ক'লে আমি ইফালে যাব লাগিব, ঠিক আছে। তো 5 কিলোমিটাৰ ইফালে গ'ল ৰোহিণী, অ'কে। কিমান গ'ল? 5 কিলোমিটাৰ, ঠিক আছে। পশ্চিমৰ পৰা চাওকচোন ইফালে পূবলৈ গ'ল, অ'কে। পশ্চিমৰ পৰা ৰোহিণী ক'ত গৈছে? পূবলৈ গৈ আছে। তাই পুনৰ একেটা ৰাস্তাৰে 3 কিলোমিটাৰ পাছলৈ উভতি আহিলে। এতিয়া চাওকচোন কি কৈছে, একেটা ৰাস্তাৰে আহিছে, সেই ৰাস্তাটো চেঞ্জ কৰা নাই, মানে সেইটো একেটা ৰাস্তাৰে ঘূৰি আহিব লাগিব, ঠিক আছে। তো যিটো ৰাস্তা গৈছিলে, ছাপ'জ এইটো ৰোহিণীৰ ৰাস্তা, 5 কিলোমিটাৰ গ'ল, একেটা ৰাস্তাৰে 3 কিলোমিটাৰ উভতি আহিলে। ছাপ'জ ধৰি ল'লোঁ ইমানটো অহাৰ পিছত, ইমানটো আহি পোৱাৰ পিছত ইয়াতে 3 কিলোমিটাৰ হৈ গ'ল, ঠিক আছে। তো ইয়াৰ ঘৰৰ পৰা ইফালে চিধা চিধি গৈছিলে 5 কিলোমিটাৰ, আকৌ ঘূৰি আহি ইয়াতে ষ্টেণ্ড হ'ল, ঠিক আছে। ৰেষ্টুৰেণ্টত সোমালে বুলি কৈছে, এইটো কিমান 3 কিলোমিটাৰ পাছলৈ উভতি আহি ৰেষ্টুৰেণ্টত সোমালে। ছাপ'জ এইটো ৰেষ্টুৰেণ্ট, ঠিক আছে। তো এতিয়া ইয়াতে কি সুধিছে, ৰোহিণীৰ ঘৰৰ পৰা ৰেষ্টুৰেণ্টৰ দূৰত্ব কিমান? ইয়াতে চাওকচোন টোটেল 5 কিলোমিটাৰ আগলৈ গৈছিলে, তো 3 কিলোমিটাৰ বেকে হৈ থাকিলে, ঠিক আছে। তো যেতিয়া আমি 5 কিলোমিটাৰ আগলৈ গৈছিলে, 3 কিলোমিটাৰ আকৌ ঘূৰি আহিলে, তো এই যেতিয়া মাইনাছ কৰিম, থাকি যোৱা ডিষ্টেঞ্চটো হৈছে ৰোহিণীৰ ঘৰৰ পৰা ৰেষ্টুৰেণ্টৰ দূৰত্ব, নহয় জানো? তো 2 কিলোমিটাৰ, অ'কে। যিহেতু ইফালে 5 কিলোমিটাৰ, তো 3 কিলোমিটাৰ ঘূৰি আহিলে, তো ইয়াৰ পৰা এইটো ৰোহিণীৰ ঘৰৰ পৰা ইয়ালৈ দূৰত্ব হ'ব 2 কিলোমিটাৰ, অ'কে। নিশ্চয় বুজি পাইছে চাগে, ঠিক আছে। ইয়াতে একচুৱেলি হাতেৰে ড্ৰ' কৰিবলগীয়া হৈ যায়, স্কেচটো ইমান ভাল নাহে, অ'কে। আপোনালোকে সেইটো বুজিবলৈ চেষ্টা কৰিব আৰু, ঠিক আছে। তো নেক্সট এটা কুৱেশ্যন চাওঁ আমি। ইয়াতে চাওকচোন কি কৈ আছে, পূৰবীয়ে ঘৰৰ পৰা কলেজলৈ বুলি বাওঁফালৰ পৰা ওলাই বাওঁফালৰ পৰা 3 কিলোমিটাৰ আগলৈ গ'ল। তিনিআলিৰ পৰা তাই পুনৰ বাওঁফালে 2 কিলোমিটাৰ গ'ল, অ'কে। তাতে গাড়ী এখনত উঠি পুনৰ সি 4 কিলোমিটাৰ আগলৈ গ'ল আৰু কলেজত সোমাল, মানে আল্টিমেটলি পূৰবী কলেজত পাই গ'ল, ঠিক আছে। তো পূৰবীৰ ঘৰৰ পৰা কলেজৰ দূৰত্ব কিমান? ঠিক আছে। এতিয়া চাওক, ইয়াতে এইটো কুৱেশ্যনটো এনেকুৱা ধৰণৰ কুৱেশ্যন য'ত নেকি আপোনালোকক বহুত কিবা কিবি লিখি দিছে আৰু লাষ্টত একচুৱেলি কুৱেশ্যনটো এটা ইজি কুৱেশ্যন সুধিছে, একচুৱেলি টোটেল ডিষ্টেঞ্চে সুধিছে, দূৰত্ব কিমান, ঠিক আছে। তো এনেকুৱা ধৰণৰ কুৱেশ্যন একচুৱেলি খুবেই সোধে, কিয়নো আপোনালোকে ইয়াতে চাওকচোন বাওঁফালে সোঁফালে 3 কিলোমিটাৰ, তিনিআলি চাৰিআলি কৰি আপোনালোকৰ মাথাটো ইয়াতে খাই দিছে, নহয় জানো? দীঘল কৰি দিছে প্ৰশ্নটো, আৰু লাষ্টত আমাক সুধিছে পূৰবী ঘৰৰ পৰা কলেজৰ টোটেল দূৰত্ব আহে, অ'কে। তো যেতিয়া টোটেল দূৰত্ব একচুৱেলি আমাক সোধে, তেতিয়া আমি কি কৰিব লাগিব, যিমানটো তাই ডিষ্টেঞ্চ গৈছে, সেই ডিষ্টেঞ্চখিনি আমি প্লাছ কৰিলে টোটেল দূৰত্বটো ওলাই পৰে। ছাপ'জ আমি যদি কমপ্লিটলি মেথডত যদি ইয়াতে কৰি চাওঁ, পূৰবী, ছাপ'জ এইটো পূৰবী ঘৰ, যিটো মই ড্ৰ' কৰিলোঁ, বাওঁফাললৈ ইফালে 3 কিলোমিটাৰ আগলৈ গ'ল, অ'কে। এইটো 3 কিলোমিটাৰ আগলৈ গ'ল। তাৰপৰা যেতিয়া ইফালৰ পৰা ইফালে যাব, তাতে আকৌ কৈছে তিনিআলি, ছাপ'জ এইটো তিনিআলি, ঠিক আছে। তো পুনৰ বাওঁফালে সি এতিয়া এই ইফালৰ পৰা ইফালে অহা মানুহৰ বাওঁ ছাইডটো এইটো হ'ব, অ'কে। তো ইফালে আকৌ সি 2 কিলোমিটাৰ গ'ল, ঠিক আছে। তাতে গাড়ী এখনত উঠি, মানে ইয়াৰ এইটো বিন্দুৰ পৰা আকৌ সি গাড়ীত উঠিলে, ঠিক আছে। পুনৰ 4 কিলোমিটাৰ আগলৈ গ'ল, ঠিক আছে। তো ইফালে যোগ, ইফালে যোগ, ইফালে যোগ, ইফালে যোগ, মেটাৰ নকৰে, সি 4 কিলোমিটাৰ আৰু গ'ল, অ'কে। মই ভাবি ল'লোঁ ইফালে গ'ল, 4 কিলোমিটাৰ গ'ল, ঠিক আছে। ইফালে 4 কিলোমিটাৰ গ'ল। তো এতিয়া পূৰবীৰ ঘৰৰ পৰা কলেজৰ দূৰত্ব কিমান, মানে আমাক কি সুধিছে, পূৰবী একচুৱেলি কিমান দূৰ আহিলে, ইয়াতে কিমান আহিলে, প্ৰথমতে 3 কিলোমিটাৰ আহিলে, তাৰপৰা আকৌ 2 কিলোমিটাৰ তাই বাওঁফালে গ'ল, ঠিক আছে। আকৌ 4 কিলোমিটাৰ আগলৈ গ'ল, ঠিক আছে। ইয়াতে তো টোটেল কিমান হ'ল আপোনালোকে চাওকচোন, 3 + 2 = 5 আৰু 5 × 4 = 9, ঠিক আছে। তো আমাক আল্টিমেটলি আমাক টোটেল ডিষ্টেঞ্চে সুধিছে, নহয় জানো? পূৰবীৰ ঘৰৰ পৰা কলেজৰ মুঠ দূৰত্ব হৈছে 9 কিলোমিটাৰ, অ'কে। এইটো একচুৱেলি আপোনালোকক পাজলৰ কাৰণে সেইটো কুৱেশ্যনটো দীঘল কৰি দিছিলে, আৰু খুবেই ইজি কুৱেশ্যন, অ'কে। তো আপোনালোকে ইয়াতে বাছ স্থিৰভাৱে আৰু শান্তভাৱে আমি যদি কুৱেশ্যনটো পঢ়ি চাওঁ, আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে একবাৰ কমপ্লিটলি পঢ়ি ল'ব, ঠিক আছে। কমপ্লিট কুৱেশ্যনটো পঢ়ি তাৰপৰা ষ্টাৰ্ট কৰিব আনচাৰখিনি ক'বলৈ, অ'কে। তো সেনেকৈ কৰোঁতে ওলাই যায়। তাৰপৰা নেক্সট এটা কুৱেশ্যন চাওঁ আমি। এজন ব্যক্তিয়ে পূবলৈ 2 কিলোমিটাৰ যায়, পুনৰ সি বাওঁফালে ঘূৰি 2 কিলোমিটাৰ আগলৈ যায়, আকৌ সি বাওঁফালে ঘূৰি 2 কিলোমিটাৰ আগলৈ যায়। ইয়াতে বহুতখিনি সি বাওঁফালে গৈ আছে, অ'কে। তো এতিয়া সি কোনটো দিশৰ ফালে মুখ কৰি আছে, মানে আল্টিমেটলি যেতিয়া লাষ্টৰ ফালে সি গৈ আছে, তো তাৰ মুখটো কোনটো দিশৰ ফালে গতি কৰি আছে সেইটো সুধিছে, অ'কে। তো পূবলৈ এজন ব্যক্তিয়ে, ছাপ'জ এইজন এ নামৰ ব্যক্তিয়ে পূবলৈ ইফালে গ'ল 2 কিলোমিটাৰ, অ'কে। তো ইফালে যোৱা মানুহৰ এটা বাওঁ হাতটো কোনটো হ'ব, ইফালে হ'ব, নহয় জানো? আপুনি যদি ইফালে গৈ আছে, তো আপোনাৰ বাওঁ হাতটো হ'ব ইফালে, ঠিক আছে। তো আকৌ সিফালে সি 2 কিলোমিটাৰ, মানে আপুনিয়ে গৈ আছে, ঠিক আছে। আমি ইয়াত নিজকে অনুভৱ কৰিব লাগিব। ইফালৰ পৰা ষ্টাৰ্ট কৰিলোঁ, ইফালে আকৌ 2 কিলোমিটাৰ গ'লোঁ। এজন ব্যক্তিয়ে পূবলৈ যায় 2 কিলোমিটাৰ, পুনৰ সি বাওঁফালে যায় 2 কিলোমিটাৰ আগলৈ, অ'কে। তো আকৌ কৈছে, আকৌ সি বাওঁফালে, এতিয়া ইফালে যোৱা মানুহৰ সোঁ ছাইডটো হ'ব ইফালে, তো বাওঁফালে হ'ব
এইটো চাইডত ঠিক আছে আকৌ সি বাওঁফালে ঘূৰি 2 কিলোমিটাৰ আগলৈ যায় ঠিক আছে মানে ইয়াতে 2 কিলোমিটাৰ আগলৈ যায় এতিয়া সি কোনটো দিশৰ ফালে গতি কৰি আছে তো আমাক সুধি আছে যে এতিয়া সি যোনটো ফালে গতি কৰি আছে এনেকৈ তো সি গৈ থাকিব লাগিব না নহয় জানো সাপোজ আগলৈ গৈ আছে তো কোনটো দিশৰ ফালে মুভ কৰি আছে তো এইটো হৈছে পূব নহয় জানো তো এইটো হৈছে পশ্চিম ওকে তো সি নিশ্চয় এইটো চাওকচোন এইটো ইফালে ওপৰত যদি সোধা হ'লে এইটো ফালে উত্তৰ হ'লেহেঁতেন ইফালে দক্ষিণ হ'লেহেঁতেন ওকে তো আমাক আল্টিমেটলি আমাৰ আনচাৰটো হ'ব পশ্চিম দিশত ওকে এইটো পশ্চিম ইফালে আমাৰ পশ্চিম দিশ আছে তো সি পশ্চিম দিশৰ ফালে গতি কৰি আছে ওকে ইয়াতে স্কেচখিনি ভাল হোৱা নাই আপোনালোকে বাছ কনচেপ্টটো বুজকে ঠিক আছে ভাল হৈছে বেয়া হৈছে এইটো বাদ দিয়ক তো কি কৈছে এজন ব্যক্তিয়ে 2 কিলোমিটাৰ আগলৈ গ'ল ওকে তাৰপৰা বাওঁফালে আকৌ 2 কিলোমিটাৰ গ'ল আকৌ তাৰপৰা বাওঁফালে 2 কিলোমিটাৰ গ'ল মানে আল্টিমেটলি তাৰ মুখটো কোনফালে সোমাই আছে বা কোনফালে মুভ কৰি আছে তাৰে পশ্চিম দিশত এইটো আমাক সুধিছিলে ওকে তো আজি একচুৱেলি এইখিনিয়ে থুলমূল আৱাক এটা দিলোঁ ডাইৰেকশ্যনৰ কুৱেশ্যন আপোনালোকে চাব লাগিব ঠিক আছে একচুৱেলি আপোনালোকে বহীত ঘৰতে পাতি ল'বচোন তেতিয়া গম পাই যাব পূব পশ্চিম উত্তৰ দক্ষিণ কৰি তাৰপৰা উত্তৰ পূব দক্ষিণ পশ্চিম এনেদৰে আপোনালোকে এই বস্তুটো শিকি ল'ব ঠিক আছে তো সেনেকৈ তেতিয়া যিটো ক'ব আপোনালোকক কুৱেশ্যন নিজকে অনুভৱ কৰি আপোনালোকে এটা সৰল ৰেখাৰ দ্বাৰা এইফালে আগলৈ গৈ বাওঁফালে ক'লে বাওঁফালে আপুনি নিজকে অনুভৱ কৰিব আৰু নিজৰ হাতটো চাব যে বাওঁ হাত কোনফালে আছে সোঁ হাত কোনফালে আছে ঠিক আছে তো সেনেকৈ কৰিলে আমাৰ আনচাৰটো ওলাই পৰিব ওকে তো আজি একচুৱেলি আমি ইমানখিনি শিকিলোঁ ঠিক আছে আৰু একচুৱেলি বুজিবলৈ চেষ্টা কৰক আৰু এইখিনি আপোনালোকে খুবেই ইম্পৰ্টেণ্ট এটা টপিক ঠিক আছে তো ইয়াৰ পৰা কুৱেশ্যন 100% আহিব ওকে তো খালি স্কেচটো ভাল হোৱা নাই আপোনালোকে লাগি নাথাকিব বাছ কনচেপ্টটো বুজিব পাৰিলে হ'ল ঠিক আছে বন্ধুসকল তো ঠিক আছে আজি ইমানতে ক্লজিং কৰিছোঁ ওকে আপোনালোকে বস্তুখিনি শিকক আৰু যদি কিবা বুজি নাপায় একচুৱেলি আপোনালোকে কমেণ্টত ক'ব ঠিক আছে আপোনালোকৰ দিনখিনি হ'ব আপোনালোকে ভালে থাকক ওকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ